বজোৰা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 21,795 গৰাকী আই মাতৃক আমি ইয়াতে 10,000 টকাকৈ চেক বিতৰণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য আছিল যে অসমৰ গাঁৱে গাঁৱে প্ৰতিটো অঞ্চলতে লাখপতি বাইদেউ সৃষ্টি কৰা আৰু এই লাখপতি বাইদেউ বনাবৰ কাৰণে আমি অসমৰ 33 লাখ মহিলাক এনেকৈ 10,000 টকাকৈ চেক দিছোঁ। আজি পৰ্বতজোৰা সমষ্টিত 21,795 গৰাকী আই মাতৃক আমি চেক প্ৰদান কৰিলোঁ আৰু ইয়ে গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিত এটা আমূল পৰিৱৰ্তন আনিব। গাঁৱে গাঁৱে উদ্যমী মহিলাৰ সৃষ্টি হ'ব, ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব, গাঁৱৰ অৰ্থনীতি আগবাঢ়ি যাব। গতিকে এই যিসকল লোকে এই ধৰণে চেক পালে সকলোৱে ইয়াৰ পিছৰবাৰ 25,000 টকা পাবৰ কাৰণে, তাৰপিছত 50,000 টকা পাবৰ কাৰণে সকলোৱে সুন্দৰভাৱে কাম কৰিব বুলি আশা ৰাখিছোঁ। দেখা গৈছে যে এতিয়া এছআৰ চলিছে, বিশেষ সংশোধনী ভোটাৰ তালিকা, তেনে ক্ষেত্ৰত বহু ভোটাৰৰ নাম বোলে এনে এই বিষয়ে এই এনেকুৱা ধৰণৰ অভিযোগখিনি আজি চাবৰ কাৰণে আজি আমাৰ আয়ুক্তসকলৰ লগত এখন সভা আছে। BTCৰ এই অঞ্চলবিলাকত যি ধৰণৰ অভিযোগ আহিছে, এই অভিযোগবিলাকৰ সত্যতা আৰু কিমানখিনি কৰণীয় আছে তাৰ কাৰণে আমি অলপ সময় পিছতে 5 বজাৰ পৰা BTCৰ আটাইকেইজন আয়ুক্তৰ লগত, জিলা আয়ুক্তৰ লগত বহিম আৰু মই ভাবোঁ যে কোনো ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি ইয়াক সমাধান কৰিম। দেখা গৈছে বহুকেইটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি জল জীৱন মিছনৰ আঁচনি এতিয়া প্ৰায়বোৰ গোসাইগাঁও মহকুমা অন্তৰ্গত এতিয়া বহুদিন ধৰি আমি প্ৰায় এবছৰ ধৰি জল জীৱন মিছনৰ কণ্ট্ৰেক্টৰসকলক আমি টকা দিব পৰা নাছিলোঁ। কেন্দ্ৰ চৰকাৰৰ পৰা পইচা অহা নাছিল। যোৱা পৰহি দিল্লীত হোৱা এখন সভাত আমি গোটেইখিনি আলোচনা কৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ কাৰণে হয়তো ফেব্ৰুৱাৰী মাহত কণ্ট্ৰেক্টৰসকলক পইচা দিবৰ কাৰণে টকা ৰিলিজ কৰি দিব আৰু আমাৰ কাৰণে এইটো ভাল খবৰ। গতিকে য'ত যি অসুবিধা হৈ আছে এই অসুবিধাবিলাক এই টকাখিনি অহাৰ লগে লগে আমি যেতিয়া কণ্ট্ৰেক্টৰক পইচা দিম তেতিয়া কামবিলাক আমি ভালকৈ কৰিবলৈ সুবিধা হ'ব। গতিকে মই ভাবোঁ যে এই সমস্যাটো ফেব্ৰুৱাৰী মাহৰ পৰা সমাধানৰ লক্ষ্যলৈ যাব। দেখা গৈছে যে গৌৰৱ গগৈৰ সংখ্যালঘুৰ 100% ভোট পাব বুলি কয়, কি কয় আপুনি? গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ চিন্তা কৰি আছে ক'ত ভোট পাব ক'ত নাপাব, কিন্তু অসমৰ ৰাইজে গৌৰৱ গগৈ বা কংগ্ৰেছ দলক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে, সেইটো সকলোৱে দেখিছে আৰু অহা 26ৰ নিৰ্বাচনত এই কথাটো আপোনালোকে স্পষ্ট ৰূপত দেখিবলৈ পাব। তেওঁৰ সপোন পূৰণ হ'বনে মুখ্যমন্ত্ৰী হোৱাত? সপোনবিলাক বোধহয় তেওঁ দেখা নাই, আপোনালোকে সপোন কিবাকৈ বনাই আছে। মইতো ভাবোঁ যে তেওঁ বাস্তৱটো বুজি পায়, যলৈকে যায় তাত কিমান মানুহ হয়, কিমান মানুহ থাকে দেখা পায়। গতিকে তেওঁ মোৰ হিচাপত তেওঁ সপোন দেখিব নোৱাৰে, কাৰণ যোনে বাস্তৱ বুজি পায় তেওঁ কেনেকৈ সপোন দেখিব। সিহঁতৰ মিত্ৰতা কিমান দূৰ হ'ব ছাতিনী গগৈ? কথাটো হ'ল যে অসমত এছাম ভোট আছে NDAৰ লগত, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ লগত, আৰু এছাম ভোট আছে তাৰ বিৰোধী। গতিকে সেই বিৰোধীত থকা দলবিলাকৰ যোনে লগ হৈ থাকক, ভাগ হৈ থাকক, সেই ভোটকেইটা আমি নাপাওঁৱেই। গতিকে আমি সেই ভোটটোলৈ আমি হিচাপ কৰা নাই। তেওঁলোক লগ হয়, বেলেগ হৈ থাকে, আমাৰ কি? আমিতো ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সুন্দৰভাৱে চৰকাৰ গঠন কৰিম। বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপি আৰু আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ কথাটো হ'ল যে আমি 15খন আসনে পাম আৰু আমাৰ দলৰ এতিয়া বিভিন্ন সময়ত পৰ্যায়ৰ কথা হ'ব, তাত আমি মিত্ৰতাৰ কথাবিলাক কেনেকৈ আলোচনা কৰিলে কৰিম, কিন্তু 15খন আসনে আমি পাম।